খোৰোচমুখী পোৱা সিহঁতৰ আনন্দৰ সময়, ব্যস্ত মাথো নিজস্বতাৰ পম খেদি। ঘূৰি চোৱাৰ সময় নাছিল আৰু নাই, কিন্তু কঢ়িয়াই আনে অৱসাদ আৰু অভিশাপ খোৰোচমুখী পোৱাৰ সমাপ্তি। দৌৰি পলাই ব্যস্ততা আৰু খেদি আহে ভয় আৰু শংকাই। কি এই ভয়, কিহৰ শংকাত পেটতে হাত ভৰি লুকুৱাই সিহঁতে। ইফালে খোৰোচমুখী পোৱাৰ সমাপ্তিয়ে এপদ এপদ কৰি বহাই মাংসভোজীৰ লোভীয়া দৃষ্টি। হেৰাই যায় মানৱতা, হেৰুৱাই পেলাই মানৱীয়তা আৰু হৈ পৰে পৰশ্ৰী কাতৰ। জীৱ শ্ৰেষ্ঠ হৈও নিমাত, জীৱৰ প্ৰতি থকা মানৱীয়তা হেৰুৱাই পেলাই সিহঁতে। কেতিয়াবা মন কৰিছানে, শান্তিৰ প্ৰতীকস্বৰূপ সেই পৰুৱাৰ শাৰীক? আবেলি ঘৰমুৱা বগলীৰ জাক নাইবা অতব্য অৰণ্যত সমূহ বিচৰিত অসংখ্য জীৱৰ চলাচলক? নাই, মন কৰিবলৈ সময় নোকোত, মাথো ব্যস্ত নিজস্বতাক লৈ। এবাৰ মাথো ভাবিছানে, সিহঁতৰো যে নিজস্বতা বুলি কিবা এটা থাকিব পাৰে। এতিয়া কিন্তু ভবাৰ সময়, সেয়েহে নিজেও বাচক, সিহঁতকো বচাওক।